আপোনাৰ জীৱনসংগী কেনেকুৱা হোৱা উচিত? জীৱনত প্ৰত্যেকজন মানুহেই এনেকুৱা এজন জীৱনসংগী বিচাৰে যিজন মানুহৰ কলাত মূৰ থৈ সকলো দুখ পাহৰি যাব পাৰি, যিজন মানুহক ভৰসা কৰি চকু মুদি খোজ দিব পাৰি, যিজন মানুহক ভৰসা কৰি গোটেই জীৱন একলগ হৈ চলিব পাৰি। জীৱনত বেছিভাগ মানুহেই এনেকুৱা এজন মানুহৰ প্ৰেমত পৰে যাক পাহৰি যাবলৈ তেওঁৰ সাধ্য নাই আৰু নিজৰ কৰি পাবলৈও ভাগ্য নাই, তথাপিও সেই মানুহজনকেই মনে প্ৰাণে ভাল পায়। পৃথিৱীৰ প্ৰত্যেকজন মানুহেই নিজৰ জীৱনসংগীজন দেখিবলৈ ধুনীয়া, মৰমীয়াল, সহজ সৰল, নম্ৰ, ভদ্ৰ, সুচৰিত্ৰৱান আৰু ধনৱান হোৱাটো বিচাৰে। হয়তো তেওঁ বয়সত ডাঙৰেই হওক কিংবা সৰুৱে হওক। মানুহ এজনৰ সম্পৰ্ক তেতিয়াই সুন্দৰ হয় যেতিয়া এজনে নোকোৱাকৈ আনজনে সকলোবোৰ কথা বুজি পোৱা হয়, যিজন মানুহক হৃদয়ৰ কথা ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। কিন্তু ইমান সৌভাগ্যৱান মানুহ পৃথিৱীত কমেই আছে। বেছিভাগ মানুহে মাথো মুখৰ কথা শুনে, মনৰ কথা বুজি নাপায়। গতিকে মানুহৰ মনটো বুজিবলৈ চেষ্টা কৰক। জীৱনত কল্পনাত উটি ভাহি ফুৰাতকৈ বাস্তৱৰ মুখামুখি হওক। প্ৰয়োজনতকৈ বেছিকৈ পোৱা যিকোনো বস্তুকে মানুহে অৱহেলা কৰিবলৈ ধৰে, লাগিলে সেয়া প্ৰেম, ভালপোৱাই হওক কিংবা বিশ্বাস। সেইকাৰণে সকলোবোৰ সম্পৰ্কতে এক ধৰণৰ সীমাবদ্ধতা থকাৰ প্ৰয়োজন। জীৱনত বিচাৰিলে কোনো বস্তু ইমান সহজত পোৱা নাযায়, কিন্তু চেষ্টা কৰিলে জীৱনত সকলো পোৱা সম্ভৱ। গতিকে প্ৰথমে নিজেই সহজ সৰল, নম্ৰ, অমায়িক স্বভাৱৰ হওক আৰু জীৱনটো ভালকৈ চলাই নিব পৰাকৈ ধন টকা পইচা গোটাই লওক। আপুনি যেনেকুৱা হয় নিশ্চয় আপোনাৰ জীৱনসংগীজন তেনেকুৱাই বিচাৰি পাব। গতিকে জীৱনসংগীজন যেনেকুৱা বিচাৰে তেনেকৈ প্ৰথমে নিজক প্ৰস্তুত কৰক। প্ৰেম, মৰম, ভালপোৱাই সকলোবোৰ সমান সমান হোৱাটো বিচাৰে। শিক্ষা, ধন, সন, মৰম, ভালপোৱা, টকা পইচা, সন্মান সকলোবোৰ সমান সমান হোৱাটো বিচাৰে। নহ'লে কোনো সম্পৰ্ক বেছিদিন বেছি ভালকৈ চলি নাথাকে। আপোনাৰ জীৱনসংগীজনে জীৱনৰ আধা বাটত এৰি যোৱাটো চাগে আপুনি কেতিয়াও সহিব নোৱাৰিব। গতিকে জীৱনসংগীজন বাছনি কৰাৰ আগত সাৱধান হওক। আপোনাৰ এটা সিদ্ধান্তই আপোনাৰ ঘৰ সংসাৰ সকলো গঢ়িবও পাৰে আৰু পলকতে শেষ কৰিবও পাৰে। দুদিনৰ বাবে হাতখন ধৰি ৰখাৰ ক্ষমতা সকলো মানুহৰে থাকে, কিন্তু চিৰজীৱন হাতখন ধৰি ৰখাৰ ক্ষমতা প্ৰতিজন পুৰুষ বা মহিলাৰ নাথাকে। গতিকে জীৱনসংগীজন বাছনি কৰোঁতে সাৱধান হওক। প্ৰতিজন মানুহৰ মনত সহজতেই উদয় হোৱা ডাঙৰ প্ৰশ্নটোৱে হ'ল কেনেকৈ বাছনি কৰিব জীৱনসংগী। নম্বৰ 1, এজন ভাল জীৱনসংগীয়ে আপোনাৰ কথাক সদায় সন্মান জনাব আৰু আপুনি কোৱা প্ৰতিটো কথা গুৰুত্ব সহকাৰে শুনিব। যদিহে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ কথাবোৰত গুৰুত্ব নিদিয়ে, আপোনাৰ কথাবোৰ গুৰুত্ব সহকাৰে নুশুনে, তেতিয়াহ'লে আপুনি কি ক'ব বিচাৰিছে বুজিয়ে নাপাব। আৰু আপোনাৰ কথাবোৰ বুজি নাপালে আপোনাৰ কথা ক'বই মন নকৰিব। আৰু দুয়োজনে কথা নক'লে আপোনালোকৰ মাজৰ প্ৰব্লেমবোৰৰ চলিউশ্যন কেনেকৈ ওলাব? গতিকে এজনে আনজনৰ কথাবোৰ গুৰুত্ব সহকাৰে শুনাটো আৰু বুজাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নম্বৰ 2, আপোনাৰ কাৰণে আপুনি বিচৰা জীৱনসংগীয়ে কিমান সময় উলিয়ায়? যেতিয়া লাভ এট ফাৰ্ষ্ট চাইট হয়, আমি যিজন মানুহক বহুত ভাল পাওঁ, সেইজন মানুহৰ কাৰণে যেনেকৈ নহওক ব্যস্ততাৰ মাজতো আমি সময় উলিয়াওঁ। গতিকে আপোনাৰ কাৰণে আপুনি বিচৰা জীৱনসংগীয়ে কিমান সময় উলিয়ায় সেইটো বহুত ইম্পৰ্টেণ্ট। ব্যস্ততাৰ মাজতে নিজৰ জীৱনসংগীজনৰ কাৰণে সামান্য পৰিমাণে হ'লেও টাইম ওলোৱাটোৱে হ'ল প্ৰকৃত প্ৰেম, প্ৰকৃত মৰম, ভালপোৱা। নম্বৰ 3, যদিহে আপোনাৰ জীৱনসংগীজন ৰজাৰ দৰে ধনৱান হোৱাটো বিচাৰে, তেতিয়াহ'লে নামতহে ৰাণী হৈ থাকিব পাৰিব, কিন্তু চলিব লাগিব প্ৰজাৰ দৰে। সচৰাচৰ দেখিবলৈ পোৱা যায়, টকা পইচা যাৰ হাতত বেছিকৈ থাকে, ৰজা সেইজন মানুহেই হয়। ৰজাক কেৱল শাসন কৰাহে দেখা যায়, লাগিলে তেওঁ ল'ৰাই হওক বা ছোৱালীয়ে হওক। জীৱনত এজন ধনী জীৱনসংগী পোৱাতকৈ এজন যত্নশীল জীৱনসংগী পোৱাটোহে হাজাৰ গুণ উত্তম। ধনী পৰিয়ালৰ বোৱাৰী হোৱাটো সৌভাগ্যৰ কথা নহয়, এজন সৎ চৰিত্ৰৱান ব্যক্তিৰ জীৱনসংগী হ'ব পৰাটোহে সৌভাগ্যৰ কথা, যিজন ব্যক্তিয়ে টকা পইচা গোটাই টকা পইচাৰ সৎ ব্যৱহাৰ কৰিব জানে। নম্বৰ 4, সহজ সৰল নম্ৰ ব্যক্তিসকল সকলোৰে প্ৰিয় হয়। এনেকুৱা ব্যক্তিত্বৰ মানুহে ডাঙৰ সৰু সকলোকে সন্মান কৰে। এইসমূহ গুণ আপোনাৰ জীৱনসংগীৰ থকা অত্যন্ত প্ৰয়োজন, কাৰণ এনেকুৱা গুণৰ মানুহে যিকোনো পৰিস্থিতিত নিজক চম্ভালি আনকো চম্ভালিব পাৰে। সকলো মানুহৰ সৈতে মিলিজুলি ভালকৈ চলিব পাৰে। সকলোৰে সৈতে ভালকৈ মিলিজুলি চলিব পৰাটোৱে হ'ল এজন ভাল ব্যক্তিৰ পৰিচয়। নম্বৰ 5, যদিহে আপুনি ধুনীয়া ছোৱালী বা ধুনীয়া ল'ৰা এজন জীৱনসংগী হিচাপে বিচাৰি আছে, তেতিয়াহ'লে আপুনি ভুল পথত গতি কৰি আছে। মানুহ এজনৰ সৌন্দৰ্য চিৰস্থায়ী নহয়, সৌন্দৰ্য ধৰি ৰখাটো সম্ভৱ নহয়। যেতিয়াই আপোনাৰ জীৱনসংগীজনৰ সৌন্দৰ্য শেষ হৈ যাব, আপুনি কি লৈ জীয়াই থাকিব? এই পৃথিৱীত প্ৰত্যেকজন মানুহেই দেখিবলৈ ধুনীয়া, মাত্ৰ মানুহৰ চোৱাৰ ধাৰণাবোৰ বেলেগ বেলেগ।
নম্বৰ 6, আপোনাৰ জীৱনসংগীজন বাছনি কৰোঁতে চাব যাতে কেতিয়াও কোনো মানুহৰ প্ৰেছাৰত পৰি গোটেই জীৱন আপোনাৰ হোৱাৰ সিদ্ধান্ত নলয়। জীৱনসংগীজন বাছনি কৰোঁতে অকণমান সময় লওক। প্ৰত্যেকজন মানুহৰে ভাল গুণো থাকে আৰু বেয়া গুণো থাকে। প্ৰথমতেই নিজেই পাৰফেক্ট হওক, কাৰণ জীৱনসংগীজন এদিনৰ কাৰণে নহয়, গোটেই জীৱনৰ কাৰণে। আপোনাৰ জীৱন সুন্দৰ হওক, আপুনি সফল হওক, আমাৰ প্ৰয়াস সদায় আপোনাৰ লগত।